বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে মই লৈ আহিছোঁ এটা ধুনীয়া ভিডিঅ', যিটো নেকি ভিডিঅ' আমি কামলৈ যোৱা এটা দৃশ্য আমি চেনিজান গাঁৱৰ পৰা নৈ পাৰ হৈ গাঁও আমি কামলৈ এই আগতে এতিয়া ৰাস্তাতে আমাৰ আমি কেনি আহোঁ তাৰ এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। চেনেলটো চাই ভাল লাগিলে লাইক এটা কৰে। বৰ্তমান আহি আছোঁ, এয়া হ'ল অভিজিত গগৈ, মই হ'ল বৰ্তমান আমি আহি নদীৰ কিনাৰ পালোহি আৰু এয়া হ'ল সেউজীয়া পৰিৱেশ। চাৰিওফালে কেৱল সেউজীয়া ছাগলী কিছুমান চৰি থাকে আৰু তাৰ মাজতে আছে পুখুৰী নদী পাৰ হোৱাৰ পিছত হৈ গ'ল গোৱালা বস্তু পাৰ হোৱাৰ পিছত লগতে তুলীয়া গাঁও পৰি যায়। আমি বৰ্তমান পৰি আছোঁ তুলীয়া গাঁও। এইখন বেয়া নহয়, ডাঙৰ জানেই এটা, কিন্তু এই খৰালি পানী শুকাই যায়। বাৰিষা আহিছে এতিয়া, আজি পানী আহিছে, খোৱা খোৱাবলৈ লাগিয়ে গ'ল। চাব দেই এনেকুৱা পানী খোৱা খোৱাবলৈ লাগি গৈছে। ৰাতিপুৱা আহিছে, ৰাতিপুৱা আমি বহুত দেখিছে না কিমান ডাঙৰ কিমান কামাণ্ডা পৰিলে উঠিব নোৱাৰে, দেখিছে অকণমান বিয়াত তাকে কয় ৰঙা জান। ইয়াত প্ৰায় আমি হেৰাল জাল মাৰি ৰৌ মাছ, বৰালি মাছ, পুঠি, খলিহনা, কাৱৈ, গৰৈ আদি মাছ জালুৱাই ধৰোঁ আৰু এই বছৰ জাল পোৱা নাই, পাবলৈ বিশেষ সময়ো পোৱা নাই। বাম যিদিনা সেইদিনা আপোনালোকৰ এটা পাৰ হ'ব লাগিব। জানখন পাৰ হৈ আকৌ গৈ আছোঁ কোচাই বা পুৰা সোমাই গৈছোঁ পুৰা নদীলৈকে। পুৰা দীঘল একদম পুৰা ৰাউণ্ডকৈ জিঅ' বেগ দিয়া আছে কৰা নকৰিবৰ কাৰণে। ইবাৰ পৰা ওলাই আকৌ আহিছে, আকৌ এতিয়া ৰঙা একদম পুৰা ধুতি চুটি পিন্ধি পিনে আহিছে। এবাৰ নামি চালে দ দেখিলে আৰু নামি আকৌ গামোচা পিন্ধিয়ে পাৰ হৈছে আকৌ। They think you're a dog. Some say that I'm blind.